বৈদিক জ্যোতিষত মুঠ 12টা ৰাশিৰ বৰ্ণনা কৰা হৈছে। গ্ৰহ নক্ষত্ৰৰ গতিৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। 2025 চনৰ 13 মাৰ্চত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনবোৰ ৰাশিৰ লোকে ক্ষতিগ্ৰস্ত হ'ব জানি লওক। মেঘ ৰাশি। আজি ছাত্ৰ ছাত্ৰীসকলে কাইলৈ কাম পিছুৱাই দিয়াৰ পৰা বিৰত থাকিব লাগে। আজি আপোনাৰ পত্নীয়ে আপোনাক উপলব্ধি কৰাব যে প্ৰেম জীৱনত সন্মান আৰু যত্ন গুৰুত্বপূৰ্ণ। স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক। নতুন সুযোগ বিচাৰিব। বৃষ ৰাশি। সৰু সৰু ব্যৱসায়িক বিষয় আজি আহিব। পৰিয়ালত বিবাদৰ সম্ভাৱনীয়তা, গতিকে এনে পৰিস্থিতিত নিজকে নিয়ন্ত্ৰণ কৰক। স্বাৰ্থপৰ আৰু খঙাল মানুহ আজি পৰিহাৰ কৰক, কাৰণ তেওঁলোকে আপোনাক মানসিক চাপ দিব পাৰে। মিথুন ৰাশি। মেনেজাৰ আৰু দলৰ নেতাসকলে আজি জুনিয়ৰসকলক পঢ়োৱাৰ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ভাগ্যৱান হ'বলৈ গৈ আছে। আপুনি আজি আপোনাৰ বছৰ সৈতে আপোনাৰ সংযোগ শক্তিশালী কৰিবলৈ চেষ্টা কৰিব পাৰে। কৰ্কট ৰাশি। আজি কোনো ডাঙৰ স্বাস্থ্যজনিত সমস্যাই আপোনাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব নোৱাৰে। আপোনাৰ আৰু আপোনাৰ সংগীৰ মাজত যেন এক শক্তিশালী সংযোগ আছে। সৰু সৰু আৰ্থিক অসুবিধাৰ মাজতো জীৱনটো আৰামত চলিব। সিংহ ৰাশি। কোনো সংকোচ নকৰাকৈ নিজৰ প্ৰেম দেখুৱাওক। দিন শেষ হোৱাৰ আগতেই দুৱাৰত টোকৰ মাৰিব নতুন সুযোগে। অফিচৰ ৰোমাঞ্চৰ লগত জড়িত নহ'ব। কৰ্মক্ষেত্ৰত প্ৰি মেজৰ প্ৰজেক্ট এটা মোকাবিলা কৰিবলৈ পেছাদাৰীভাৱে সাজু হওক। কন্যা ৰাশি। আজি আপুনি আৰু আপোনাৰ পত্নীয়ে হয়তো কিছু ভাল খবৰ পাব। অবিবাহিত আনকি প্ৰথম দেখাতেই প্ৰেমত পৰিব পাৰে। পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ সময়ত আপুনি প্ৰায়ে নিজকে জিৰণি দিবলৈ পাহৰি যায়। তুলা ৰাশি। আজি আপুনি ডাঙৰ ডাঙৰ আৰ্থিক সিদ্ধান্ত ল'ব পৰা অৱস্থাত থাকিব। বন্ধুৰ লগত ধন সম্পৰ্কীয় বিবাদৰ সমাধানৰ বাবেও উদ্যোগ ল'ব পাৰে। বিলাসিতাত আজি বেছি খৰচ নকৰিব। বৃশ্চিক ৰাশি। দীৰ্ঘদিন ধৰি বাকী থকা ধন আজি আৰোগ্য হ'ব পাৰে। পাৰিবাৰিক দায়িত্ব পাহৰি নাযাব। কথাবোৰ হ'বলৈ অপেক্ষা নকৰিব। ওলাই যাওক আৰু নতুন সুযোগ বিচাৰিব। ধনু ৰাশি। যিকোনো নতুন কাম বা প্ৰকল্প আৰম্ভ কৰাৰ আগতে সেই ক্ষেত্ৰত পৰ্যাপ্ত অভিজ্ঞতা লাভ কৰা লোকৰ লগত কথা পাতক। ঘৰৰ উৎসৱমুখৰ পৰিৱেশ আপোনাৰ মানসিক চাপ কমাব। চালাডৰ সৈতে চহকী খাদ্য গ্ৰহণ কৰক। মকৰ ৰাশি। আজি আপুনি পুৰণি বিনিয়োগৰ পৰা ভাল টকা উপাৰ্জন কৰিব। শিশুৰ যত্নত ব্যস্ত থাকিব। সুচি। কেৰিয়াৰৰ ফালৰ পৰা আপোনাৰ ক্লায়েণ্টসকলক কোনো প্ৰতিশ্ৰুতি নিদিব, যিটো পূৰণ কৰাটো আপোনাৰ বাবে কঠিন হ'ব পাৰে। আপোনাৰ কোনো পুৰণি বন্ধুৱে হয়তো আপোনাক লগ কৰিবলৈ আহিব। কুম্ভ ৰাশি। আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ল আপোনাৰ উল্লাসিত স্বভাৱ। প্ৰেম চৰাইৰ প্ৰয়োজনতকৈ পৰিয়ালৰ আৱেগৰ যত্ন ল'ব। দীৰ্ঘদিনীয়া ৰোগৰ পৰা আপুনি সকাহ পাব পাৰে। টকা পৰিচালনা কৰিবলৈ ভাল পৰিকল্পনা কৰক। মীন ৰাশি। আজি আপোনাৰ বাবে এটা ডাঙৰ দিন হ'ব। টকাৰ গুৰুত্ব আপুনি ভালদৰেই জানে। অফিচত মানুহৰ লগত লেনদেন কৰাৰ সময়ত সাৱধান। জ্ঞানী আৰু ধৈৰ্যশীল হওক।